বন্ধুসকল জিয়াৰত মোবাইল কেয়াৰলৈ আহক আৰু যিকোনো মোবাইলতে 500ৰ পৰা 1000লৈ ডিসকাউন্ট। Oh my god! Wow! এইজন দোকানী দিছে মোক কৈছে যে 500ৰ পৰা যিকোনো মোবাইলতে 1000লৈ ডিসকাউন্ট দিয়া হ'ব আৰু লগতে মোবাইলৰ যিবিলাক অন্যান্য যিবিলাক পাৰ্টস বা এক্সেসৰিজ বুলি কোৱা হয় সেইবিলাকক আপোনালোকৰ 50% লৈ কি দিয়া হ'ব ডিসকাউন্ট দিয়া হ'ব 50% লৈ যদি আপোনাৰ 100 টকা দাম হয় 50 টকাতে সেইখিনি দি দিয়া হ'ব। গতিকে আহি যাব ইয়াতকৈ আৰু সুবিধা মই ভাবো কত নাপাব। ডাঙৰ দোকান হলেও নাপায়, দোকানখন দেখাত সৰু হলেও অফাৰ কিন্তু বহুত দিছে। সকলো বস্তুতেই আপোনাৰ অফাৰ দিছে। গতিকে এনেকুৱা আৰু নাপাব। গতিকে বন্ধুসকল আহি যাব এইখন জিয়াৰত মোবাইল কেয়াৰলৈ। বন্ধুসকল এতিয়া আপোনালোকে নিশ্চয় ভাবি আছে এইখন দোকান ক'ত অৱস্থিত। এইখন দোকান বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত বাতিলাদহ বজাৰত অসম গ্ৰামীণ বেংকৰ উত্তৰ ফালে যিখন বিল্ডিং আছে সেই বিল্ডিঙৰ প্ৰথম তলাত এই দোকানখন অৱস্থিত আৰু দোকানখনৰ নাম হ'ল জিয়াৰত মোবাইল কেয়াৰ। আপোনালোকে বেনাৰত দোকানীজনৰ নাম্বাৰ দেখিবলৈ পাইছে। সেই নম্বৰত যোগাযোগ কৰি আপোনালোকৰ মোবাইল সম্পৰ্কে যিবিলাক বস্তু যদি লাগে আহিলে নিশ্চয় আপোনালোকে অফাৰখিনি পাই যাব। আৰু লগতে বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে অনুগ্ৰহ কৰি ফলো কৰিব। লগতে যদি ইউটিউবত চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আইব আলী তেখেতৰ দোকান হয় এইটো। আজি আমি তেখেতৰ দোকানত আহিছোঁ মোবাইলৰ কাৰণে চাওক। আৰু লগতে আপোনালোকৰ যদি মোবাইলৰ প্ৰয়োজন হয় বন্ধুৰ দোকানত আহিব পাৰে আইব আলীৰ দোকানত। আৰু লগতে আমি কি মোবাইল আছে আৰু দামবিলাকো জানিম কোনটোৰ কিমান দাম হয়। বন্ধুসকল এইটো মোবাইল এইটোৰ নাম হ'ল নাৰ্জো 50i। এইটো যদি আপোনালোকে ফ্লিপকাৰ্টত চাই ইয়াৰ দাম আছে 7500 টকা। আৰু আপোনালোকে যদি ইয়াৰ পৰা লয় তেনেহ'লে আমি 8000তে দি দিম। হয় 7000 হয় ঠিক আছে। 500 টকা ডিসকাউন্টত দি দিব এইটো মোবাইল 7000ত দিব। আৰু লগতে আপুনি যদি অনলাইনৰ পৰা লয় অনলাইনত ল'লে সেই 750 টকাটো দিবই লাগিব। লগতে আৰু কি দিব লাগিব আপোনাৰ লগতে আৰু যেটো আপোনালোকৰ ডেলিভাৰী চাৰ্জ সেইটো দিব লাগিব, ডেলিভাৰী ফিজটো দিব লাগিব। গতিকে ইয়াত আহিলে আপোনালোকে 500 টকা সেভ পাই যাব। আৰু ইয়াতকৈ যদি দামী মোবাইল আছে কিছুমান সেইবিলাক যদি লয় 1000 টকালৈকে ডিসকাউন্ট দি দিব। এইটো চাওক এইটো পোকো C31। ইয়াৰ ফেচিলিটিবিলাক চাওক। ইয়াত এইটো হ'ল আপোনাৰ 3GB। এইটো ৰেমটো হ'ল আপোনালোকৰ 3GB ৰেম আৰু 32GB হ'ল আপোনালোকৰ ষ্ট'ৰেজটো হ'ল 32GB। ইয়াৰ দামটো আপোনালোকে ফ্লিপকাৰ্টত চাই তাতকৈ আপোনালোকে 500 টকা ডিসকাউন্ট 500 টকা তাতকৈ কম দিলেই হ'ল। আন এখন মোবাইল এইটো হ'ল আপোনালোকৰ গেলেক্সি F13। এইটো আপোনালোকৰ মেমৰিটো হ'ল ৰেম হ'ল আপোনালোকৰ এইটো 4GB ৰেম আৰু ৰোম হ'ল 64GB। ইয়াৰ দাম আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত চাই তাতকৈ আপোনালোকে 500 টকা ডিসকাউন্ট 500 টকা ইয়াতকৈ কম দিলে হ'ল। বিশেষকৈ এই ভিডিঅ'টো চাই যি আহিব তাৰ কাৰণে 500 টকা ডিসকাউন্ট আছে। ঠিক আছে। দোকানীজনে কৈছে কি ভিডিঅ'টো চাই যিসকলে আহিব মানে দোকানত তাক ফ্লিপকাৰ্টতকৈ 500 টকাকৈ কম দিয়া হ'ব ডিসকাউন্টত। Realme Narzo 50A Prime। ইয়াৰ দামটো হ'ল ফ্লিপকাৰ্টত যিমান আছে 11 থাকক বা 11,500 টকা থাকক। গতিকে আৰু লগতে ইয়াৰ যেটো ফেচিলিটি ইয়াত ৰোমটো হ'ল আপোনালোকৰ 4GB ৰোম। ইয়াৰ ৰোমটো হ'ল আপোনালোকৰ 4GB আৰু ষ্ট'ৰেজটো হ'ল আপোনাৰ 64GB আছে। গতিকে আপোনালোকে যদি আহে এইটো দোকানত আহিলে মোবাইলটোৰ দাম অনলাইনত ফ্লিপকাৰ্ট বা এমাজনত যিমান থাকিব তাতকৈ আপোনালোকে 500 বা 1000 টকাত ডিসকাউন্টত পাই যাব। বন্ধুসকল এইটো হ'ল OnePlus-ৰ মাল। এইটো OnePlus 65 ওৱাট। এইটো 65W লিখা আছে। এইটো হয় OnePlus-ৰ। তাৰপিছত এইটো আছে Vivo আৰু Oppo। এইটো আছে Oppo
আৰু এইটো হ'ল ৰিয়েলমিৰ আছে। গতিকে যিসকলে এইটো ভিডিঅ' চাই আহিব তেওঁলোকক ডাইৰেক্ট 50% এইবিলাক সকলো এইবোৰ চাৰ্জাৰ হয়, এই চাৰ্জাৰবিলাকত আপোনালোকক ডাইৰেক্ট 50% অফাৰ দি ডিছকাউণ্ট দি দিব এইটো এইবিলাক সকলো এইটোতে। গতিকে বন্ধুসকল ইয়াতকৈ আৰু গল্ডেন চাৰ্জ নাপাব। আৰু যিসকলে মানে মোবাইল চাৰ্জাৰ বা সেনেকুৱা বেলেগ ধৰণৰ হেডফোন হওক আপোনালোকৰ যদি প্ৰয়োজন আছে আহিলেই হ'ল, 50% অফাৰ। আৰু লগতে কৈ দিব এইবিলাক টেম্পাৰ আছে, টেম্পাৰবিলাক যদি ভিডিঅ'টো চাই আহে তাৰ কাৰণে এক্সট্ৰা ডিছকাউণ্ট দি দিম। আৰু এইবিলাক হয় মোবাইলৰ টেম্পাৰ, যিটো সকলোৰে নেকি দৰকাৰ। মোবাইলৰ টেম্পাৰটো আমাৰ সকলো লাগে চেফটিৰ কাৰণে। টেম্পাৰ আৰু লগতে বেক কভাৰ আছে, বিভিন্ন ইয়াত বেক কভাৰ আছে বন্ধুসকল, দেখা হৈছে এইফালে ইয়াত বিভিন্ন বেক কভাৰ আছে। এই বেক কভাৰবিলাক আপোনালোকে যদি আহে ভিডিঅ'টো চাই আহি ক'লেই হ'ল অমুকত ভিডিঅ' চাই আহিছোঁ, গতিকে আপোনালোকক বহুত অফাৰ দিব। নতুন দোকান হয় সেইকাৰণে বহুত অফাৰ আছে। আৰু এই টেম্পাৰবিলাকতো অফাৰ আছে বন্ধুসকল, 20% মান অফাৰ দি দিব টেম্পাৰবিলাকত। লগতে বন্ধুসকল চাইছে এয়া সুন্দৰ ডিজাইনৰ বেক কভাৰ হয়, এইবিলাক কোৱালিটিৰ চাওক এইবিলাক। গতিকে কোনোবাৰ যদি এনেকুৱা সুন্দৰ কোৱালিটিৰ ডিজাইনৰ যদি আপোনালোকৰ বেক কভাৰৰ প্ৰয়োজন আছে আহি যাব। আৰু লগতে বন্ধুসকল এইবিলাক চাওক হেডফোন, এই হেডফোন VIP হেডফোন, আজিকালি গলত ওলমাই ৰখা হেডফোনবিলাক আপোনালোকে যদি আহে ডাইৰেক্ট 50% অফাৰত দি দিব। যিটো আপোনালোকৰ ৰেট লিখা থাকিব, দাম লিখা থাকিব, তাতকৈ 50% কম ৰাখিব। ভিডিঅ'টো চাই যিসকলে আহিব তেওঁলোকক 50% অফাৰ দিয়া হ'ব।